নমস্কাৰ ষ্টুডিঅত মই সাজিত আপুনি চাবলৈ আৰম্ভ কৰিছে ইনসাইট ইণ্ডিয়া এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছে এটা ভাল খবৰ লৈ অহাৰ চেষ্টা কৰিছো লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তত কিয়নো 10 ফেব্ৰুৱাৰী 2025 সোমবাৰ এই দিনটো আপুনি মনত ৰাখক এই দিনটো লাখ লাখ মহিলাৰ বাবে বিশেষ দিন হ'ব 10 ফেব্ৰুৱাৰী দিনটো মনত ৰাখক কিয়নো 10 ফেব্ৰুৱাৰী পুৱাতে লাখ লাখ মহিলাৰ একাউণ্টত ধন জমা হ'ব আৰু লাখ লাখ মহিলাৰ বাবে বিশেষ দিন হ'ব 10 ফেব্ৰুৱাৰী দিনটো আৰু সোমবাৰে পুৱাতে লাখ লাখ মহিলাৰ একাউণ্টত ধন সোমাব লৈছো এই মুহূৰ্তৰ খবৰ 10 ফেব্ৰুৱাৰী 2025 সোমবাৰ এই দিনটো মনত ৰাখক 10 ফেব্ৰুৱাৰী দিনটো এই দিনটো বিশেষ হ'ব লাখ লাখ মহিলাৰ বাবে 10 ফেব্ৰুৱাৰীত লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব ধন আৰু 10 ফেব্ৰুৱাৰী পুৱাতে লাভ কৰিব এই ধন অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও একে দিনাই ধন লাভ কৰিব কিন্তু মনত ৰাখিব 10 তাৰিখ ৰেচন লাভৰ অন্তিম দিন 10 তাৰিখৰ পূৰ্বে ৰেচনৰ চাউল সংগ্ৰহ কৰক কিয়নো 10 তাৰিখ ৰেচন লাভৰ অন্তিম দিন 10 তাৰিখৰ পূৰ্বে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰা মহিলাৰ বাবেও ফেব্ৰুৱাৰী মাহতে আছে ভাল খবৰ বাছনিভুক্ত মহিলাই ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত লাভ কৰিব ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্টটো ঠিক কৰি লওক পৰীক্ষা কৰি লওক আপোনাৰ একাউণ্টত কেৱাইচি আপডেট হৈ আছে নে যদি কেৱাইচি আপডেট হৈ থকা নাই তেন্তে শীঘ্ৰে কেৱাইচি আপডেট কৰি লওক বেংকলৈ গৈ আৰু 10 ফেব্ৰুৱাৰী 2025 সোমবাৰ দিনটো বিশেষ হ'ব মনত ৰাখি লওক এই দিনটোতে ৰাজ্যৰ লাখ লাখ লোকৰ একাউণ্টত ধন সোমাব 10 ফেব্ৰুৱাৰীত লাখ লাখ একাউণ্টত জমা হ'ব ধন 10 ফেব্ৰুৱাৰী পুৱাৰ ভাগতে ধন লাভ কৰিব অৰুণোদয় আঁচনিৰ মহিলাই লাভ কৰিব 1250 টকা বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো সোমাব ধন বিধৱা পেঞ্চন দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়ে একেদিনাই অৰ্থাৎ 10 ফেব্ৰুৱাৰী সোমবাৰে পুৱাৰ ভাগতে ধন লাভ কৰিব কিন্তু মনত ৰাখক 10 তাৰিখ ৰেচন লাভৰ অন্তিম দিন 10 তাৰিখৰ পূৰ্বেই আপুনি 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰক 10 তাৰিখৰ পূৰ্বে আপুনি নিশ্চিতভাৱে ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰক কিয়নো ৰেচন লাভৰ অন্তিম তাৰিখ হৈছে 10 তাৰিখ আৰু লাখপতি বাইদেউৰ আঁচনিৰ বাবে আবেদন কৰা মহিলাৰ বাবে ফেব্ৰুৱাৰী মাহতে আছে ভাল খবৰ বাছনিভুক্ত মহিলাই ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত লাভ কৰিব ধন লাভৰ পূৰ্বেই আপোনাৰ একাউণ্টটো ঠিক কৰি লওক আপোনাৰ একাউণ্টত যদি কেৱাইচি আপডেট হৈ থকা নাই অতি শীঘ্ৰে বেংকলৈ যাওক বেংকলৈ গৈ কেৱাইচি আপডেট কৰি লওক কিয়নো ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহতে ভাল খবৰ আহিব লাখপতি বাইদেউৰ বাবে